Hagamu Mohin long live! Long live! Long live! Hagamu Mohin welcome! 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 Hagamu Mohin long live! Long live! Long live! Hagamu Mohin Zindabad! 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 Hagamu Mohin Zindabad! 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 BPM Zindabad! 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 BPM long live! Long live! Long live! BPM welcome! 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 BPM Zindabad! 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 Hagamu Mohin Zindabad! 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 Hagamu Mohin long live! Long live! Long live! BPM long live! Long live! Long live! BPM Zindabad! 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 Hagamu Mohin long live! Long live! Long live! BPM long live! Long live! Long মহিলা রেসাল নেই 57 bateau जोंनि पार्टी अफिसाव मखनगुरि ब्लकनि पार्टी अफिसाव एसेबां पार्टीनि लिडारफोरा जमा जाबाय आरो सार बार्थडे सेलिब्रेशननि थाखाय 30 किलो केक लानानै बेयाव गत जाति जनगोष्ठी मानसि दङ केकखौ सारनि नामाव আমি কাটিলো যেনিবা আৰু সারনি জীবন জাতি জনগোষ্ঠীनि खामानिनि थाखाय सारखौ लं लिभ होबाय आरो शुभेच्छा होबाय सार एरैबायदि खामानिखौ मोजाङै मावनायनि थाखाय लं लिभ होबाय हैप्पी बार्थडे सार लं लिभ सार जन्म दिवस उपलक्षे আমি ইয়াতে 30 কিলো ওজনৰ আমি কেক কাটিলো আমি মখনগুৰি ব্লক কমিটি হিচাপে আৰু মই নিজৰ সমষ্টি আমি সকলো নেতা কৰ্মী একত্ৰিত হৈ পেলাই আমি খুব উলহ মালহেৰে সাৰৰ দীৰ্ঘ জীৱন কামনা কৰি পেলাই দীৰ্ঘজীৱী হওক সাৰ কামনা কৰি পেলাই আমি কেক কাটিলো ইয়াৰ আগতে পশ্চিম হাউলিত এটা মাদ্ৰাসাত সাৰৰ কাৰণে ইফতাৰ পাৰ্টি এটা দিয়া হৈছিল আমাৰ আব্দুল ৰূপ ডাঙৰীয়াই আৰু তাতে সাৰৰ কাৰণে আমি দোৱা কৰিছো সাৰ দীৰ্ঘজীৱী হওক বিটিচি শ্ৰী ভাগ্ৰমা পূজাৰী সাৰে তেওঁৰ যিসকলৰ বিটিচি সকলৰ জনগোষ্ঠীৰ মানুহৰ কাৰণে তেওঁৰ দায়বদ্ধতা তেওঁৰ চিন্তাধাৰা সেই চিন্তাধাৰাই বহুত দূৰ ভাল এটা বাস্তৱ ৰূপ পাওক আৰু আমি সকলোৱে তেওঁৰ দীৰ্ঘজীৱী কামনাৰে তেওঁৰ লগত একত্ৰিত হৈ থাকি পেলাই আমি এই বিটিচি অঞ্চলৰ কাম কৰিবলৈ আগবাঢ়ি যাব সন্মুখত যেহেতু 26 নিৰ্বাচন আপোনালোকে আজিৰ দিনটোত আজি সাৰৰ জন্ম দিৱস আমি ৰাজনীতিৰ কথাটো পিছত পাতিম লাগিলে আচলতে এইটো কি কম আমাৰ নেতা কৰ্মী সকলে খুব জোৰ কৰিলে তো সেইকাৰণে মই তাহানিত গোৱা আজিৰ পৰা 40 বছৰ আগত গোৱা গাইছো হৈছে হোৱা নাই মই নাজানো গীত মই বন্ধই কৰিছো তথাপি মনৰ আনন্দত মই আজি ইয়াতে অকণমান গীত গাইছো ধন্যবাদ